জানুমণি ব্লগলৈ স্বাগতম জনালোঁ আপোনালোকক। আজি মই এটা ৰেচিপি লৈ আহিছোঁ সুতুলি পিঠাৰ। আহক কেনেকৈ মই সুতুলি পিঠা বনাওঁ চাওঁ। 1 কাপ গুড় লৈছোঁ আৰু 1.5 কাপ তিল লৈছোঁ। তিলখিনি সানি থোৱা আছে আগতে। এতিয়া মই গুড়খিনি পিঠাত সানি ল'ম অলপ অলপকৈ। তাৰপিছত ঘিউ অলপ এচামুচ ঘিউ দি দিম, তেতিয়া খাবলৈ সোৱাদ হয়, ধুনীয়া চেণ্ট আহে। গাখীৰে সানি লৈছোঁ, তেতিয়া খাবলৈ অলপ সোৱাদ হয়। অলপ অলপকৈ মই সানি আছোঁ, বেছিকৈ দিলে পানীটো অকণমান পিঠাটো বনাবলৈ কঠিন হ'ব, সেইকাৰণে অলপ অলপকৈ দি আছোঁ। পিঠাৰ দৌৰটো ইমান ঢিলাও হ'ব নালাগে, বেছি টানো হ'ব নালাগে, ইমানটোতে ৰাখি থ'ব লাগে। তাৰপাছত এটা এটাকৈ বনাই থাকিব লাগে। ৰঙচুৱা হোৱাৰ পাছত এটা এটাকৈ তুলি ল'ব লাগে। এয়া আছিল সুতুলি পিঠাৰ ৰেচিপি। যদি ৰেচিপিটো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।